নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ। আৰু এই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় গমেই পাইছে যে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে অসম সন্তান আবু নছিৰ আহমেদৰ ওপৰত, যি তেখেতে অসমৰ হৈ প্ৰথমজন ক্ৰিকেটাৰ বুলি ক'ব লাগিব আৰু IPL খেলিছিল, য'ত আৰু অসমক এটা চিনাকি দিছিল যে অসম নামৰ এটা টীম আছে য'ত তেখেতে খেলে। যিহেতু তেখেতে আণ্ডাৰ-19ৰ পৰা আৰম্ভ কৰি বহুতো গ্ৰুপ টীমতো তেখেতে খেলি আহিছে। আৰু তেখেতৰ জন্ম হৈছিল 1988 চনৰ 5 নৱেম্বৰ তাৰিখে, আৰু তেখেতে 6-7 বছৰমানৰ পৰা এটা ক্ৰিকেট কোচিঙত জইন কৰিছিল, আৰু তেতিয়াৰ পৰা তেখেতৰ ক্ৰিকেটৰ কেৰিয়াৰটো আৰম্ভ হৈছিল। আৰু মাত্ৰ 17 বছৰ বয়সতে তেখেতে অসম ক্ৰিকেট দলত স্থান লাভ কৰিছিল, আৰু তেখেতে প্ৰথমখন মেচ খেলিছিল। আৰু তেখেতৰ যি সুন্দৰ প্ৰদৰ্শনৰ বাবে তেখেতে জয়যাত্ৰা আৰম্ভ কৰিছিল, আৰু 2005 চনত তেখেতে আণ্ডাৰ-19 ক্ৰিকেট খেলিছিল, য'ত ভাৰতৰ হৈ তেখেতে শ্ৰীলংকাত অনুষ্ঠিত হোৱা T20 বিশ্বকাপ খেলিছিল, য'ত তেখেতে অতি সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল। আৰু বিশ্বৰ দুৰ্দান্তম ফাষ্ট বলাৰ বৰ্তমান সময়ৰ লাচিত মালিংগাৰ পিছতে তেখেতে ছেকেণ্ড উইকেট টেকাৰ হিচাপে তেখেতে স্থান লাভ কৰিছিল, যদিও তেখেতে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল। আৰু ৰবীন্দ্ৰ জাদেজা, ৰোহিত শৰ্মা, চেতেশ্বৰ পূজাৰা আদি কৰি তেখেতৰ লগতে তেওঁ খেলিছিল, আৰু কিন্তু তথাপিও তেওঁ পাছত থাকি বৰ্তমান সময়ত ৰোহিত শৰ্মাৰ দৰে বেটছমেনসকলে ভাৰতীয় ক্ৰিকেট দলৰ ভাইচ কেপ্টেইন হিচাপে পৰিগণিত হৈ আছে। আৰু তেখেতে 2008 চনত যোনটো এটা ICL বুলি যোনটো এটা লীগ আহিছিল, য'ত ভাৰতৰ ৰাহুল দ্ৰাবিড় তেওঁলোকে অংশগ্ৰহণ কৰিছিল, জইন কৰিছিল, আৰু সেই ছিৰিজটোতো তেখেতে খেলিছিল, আৰু সেই ছিৰিজটো BCCI বেন কৰি দিয়ে, আৰু তেখেতক 2 বছৰৰ বাবে বেন কৰি দিয়া হৈছিল। আৰু তেখেতৰ সেই সময়ত প্ৰদৰ্শন অতি ভাল আছিল, আৰু তাৰপিছতেই 2010 চনত যেতিয়া বেন তেখেতৰ খোলা হয়, আৰু তেতিয়াই তেখেতক বহুকেইটা IPLৰ টীমৰ পিনৰ পৰা অফাৰ আহিছিল। মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ, ৰাজস্থান ৰয়েলছকে আদি কৰি 4-5টামান টীমৰ পৰা তেখেতলৈ অফাৰ আহিছিল, আৰু তেখেতে মুম্বাই ইণ্ডিয়ানছত প্ৰথমবাৰৰ বাবে জইন কৰিছিল, য'ত IPL খেলিছিল। মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ লগত তেখেতৰ এটা খেলাৰ যি সপোন আছিল, আৰু সেই সপোন তেখেতৰ দিঠকত পৰিগণিত হৈছিল। আৰু তেখেতে মুম্বাই ইণ্ডিয়ানছৰ হৈ 2013 চনৰ পৰা 2013 চনলৈকে তেখেতে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিলে, আৰু তেতিয়া তেওঁ এটি সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল। আৰু তাৰপিছত তেখেতে মুম্বাই ইণ্ডিয়ানছত তেখেতক ডিফিউজ কৰি দিয়াৰ ফলত তেখেতে পুনৰবাৰ বিৰাট কোহলি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত তেখেতে যোগদান কৰিছিল, আৰু 2016 চনলৈকে বেংগালুৰুত থাকে, আৰু অৱশেষত তেখেতক ডিফিউজ কৰি দিয়া হয়, আৰু এতিয়ালৈকে তেখেতক কোনো টীমে IPLয়ে ক্ৰয় কৰা নাই। আৰু তেখেতে IPLৰ কেৰিয়াৰৰ যি 6টা বছৰে তেখেতে 17খন মেচ খেলিছিল, আৰু তাৰে 12টা উইকেট দখল কৰিছিল। আৰু তেখেতৰ যি ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটৰ যি মেচ, তাতকৈ কিন্তু অলপ কম আছিল, তেখেতৰ প্ৰদৰ্শনটো ইমান ভাল হোৱা নাছিল, সেইবাবে তেখেতে হয়তো ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ নকৰিলে। কিন্তু মই আশা কৰিম আহিবলগীয়া সময়ত তেখেতে পুনৰবাৰ IPLত স্থান লাভ কৰি ভাৰতীয় ক্ৰিকেট দলৰ স্থান লাভ কৰে। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, আৰু লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।